হাই গাইজ, তো আজি অলপমান শিৱ পূজা তো পুৱাই পুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মানে এতিয়া আমি পুৱাই পুৱাই উঠি পেলাই ফুল চুল তুলি আনিলোঁ। তো এতিয়া ফুল চুল থৈছোঁ ইয়াতে। এতিয়া অলপমান আৰু চাহ তাহ খাই লওঁ, খাই পেলাই আৰু কাম চাম কৰোঁ। পূজা আৰম্ভ হ'ব 12টাৰ পিছত, মানে 12টাৰ পিছত তিথি আছে। তো যা যোগাৰখিনি পুৱাৰ পৰা কৰিব লাগিব দিয়কচোন। তো বোলো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু ভিডিঅ'টো কিন্তু একদম শেষক লাগি চাই থাকিব। তো এতিয়া আমাৰ এনেকৈ বস্তুবিলাক যা যোগাৰবিলাক থৈ দিছে। ইয়াতে থৈছে ফুল, এফালে এনেকৈ বুটছত ভিজাই আছে, যা যোগাৰ এটা হৈ আছে। এফালে এইগিলা দুবা চুবা ছিঙি থৈ দিছোঁ। তো এইগিলা হৈ আছে আৰু আধা আধি যা যোগাৰ। এফালে এনেকৈ নাৰিকল চাইকেল থৈ আছে, আৰু এনেকৈ আৰু আধা আধি কাম হৈ আছে। অলপ পিছত আৰু ভালকৈ কৰিব লাগিব। আৰু এই এতিয়া আমাৰ তৰকাৰী কাটা আৰম্ভ হৈ গৈছে। এই সৰু আমাৰ তৰকাৰী কাটি আছে। এই যোনে কিবা দোনা বনাইছিলে কিবা খেলি আছে। আৰু এতিয়া আমাৰ নিষ্ঠা, আৰু এইটো মাটি দি শিৱলিংগ বনাইছি চাওকচোন। এইটো উইৰ মাটি দি শিৱলিংগ বনায়। উই যি মাটি তোলে সেই মাটি দি শিৱলিংগ বনায় এটা। এইটো তাৰমানে শিৱ। আৰু মই এই বেলপাত গনি আছোঁ ৰ'ব। এতিয়া আমাৰ নিষ্ঠান্ন ভোগ বনাই আছে। আৰু এইটো ৰিমঝিম বাই আমাৰ গৰম কৰি আছে। পূজাখন ৰিমঝিমৰ নামতে এইকাৰণে ৰিমঝিম বাই গৰম কৰি আছে। আৰু এইগিলা আমাৰ লাৰু চাৰু বান্ধি থৈ দিছে তোমাৰ ধুনীয়া। লগে আছে চবে লাইন লৈছে, ময়ো লাইন লৈছোঁ ৰ'ব তাই। গাইজিংকে আমাৰ পূজা আৰম্ভ হৈ গৈছে। এতিয়া পুৰোহিতে পূজা কৰি আছে, আমি চাকি তাকি লগাই দিলোঁ। আৰু পূজাখন আৰু অলপমান দেৰি হ'ব শেষ হওঁতে, হোম চুপ পৰিবতো। এইগিলা নিষ্ঠান্ন ভোগ আমাৰ এতিয়া বনোৱা হৈ গ'ল। এতিয়া তাকে পুত্ৰক নি আছে, য'ত পূজা হৈছে। আৰু এফালে ৰন্ধা আৰম্ভ কৰি দিয়া কাঠ চাট। তো গাইজ আমাৰ এতিয়া আধা আধি পূজা হৈ গ'ল। এতিয়া পূৰ্ব আমাৰ হোমৰ যোগাৰ চোগাৰ কৰি আছে। ইয়াতে এতিয়া হোম পূৰ্বৰ যোগাৰ কৰি আছে। আমাৰ হোম আৰম্ভ কৰিছে, আপোনালোকে দেখিছে। আৰু আপোনালোকক এটা বস্তু দেখি আছোঁ ৰ'ব। তো এইটো হ'ল আমাৰ শিৱৰ মূৰ্তি, মন্দিৰত আছে। বাহিৰত দেখি পাকাই দিব ন, দূৰৰ পৰাই দেখি আছোঁ। আৰু এইটো কৃষ্ণৰ মূৰ্তি, এইটো পাকাই দি বনাইছে, মানে চিমেণ্টে দি। আৰু এফালে আছে এইটো বিষ্ণু মূৰ্তি। ক'ব লগা আছিল আপোনালোকক, তো কেনে লাগিছে ক'ব মূৰ্তিকেইটা। এই চিমেণ্টে দি বনাইছে। তোমাৰ লিজা কি আজি আমাৰ কি কৰি আছা তই? আমাৰ হোম পুৰা আৰম্ভ কৰি দিলে। আমাৰ এতিয়া পূজা চূজা হৈ গ'ল, আমি শান্তি ল'ব বহি গৈছোঁ। আৰু এতিয়া আমাৰ শান্তি শান্তি লৈ প্ৰসাদ চসাদ খোৱা হৈ গ'ল। এতিয়া আমি ভাত খাব বহি গৈছোঁ। আৰু তাৰমানে ফটো দেখিছোঁ, আনি দিয়ে মানুহটো দেখি দিওঁ। দেখ তুমি চাই থাকাচোন, মই আকৌ শুনাই দিয়া। আমি এতিয়া ভাত চাত খাই উঠিলোঁ, এতিয়া ভাটিবেলা হ'ল। তো ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পালাক, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। এতিয়া বাই বাই।